নমস্কাৰ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ ডিফাইনিং অৰ মানে ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজ। এই ডিফাইনিং মানে বা ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজ বুলি কোৱাৰ লগে লগে আমি কিনো বুজো। ডিফাইনিং মানে এন্টিসিডেন্ট অর্থাৎ কোয়ালিফাই করা ক্লোজটো যেতিয়া সেন্টেন্সটোৰ লগত বা বাক্যটোৰ লগত মানে ঘনিষ্ঠ সম্পৰ্ক থাকে তাকে ডিফাইনিং মানে অর বা মানে রেস্ট্রিক্টিভ রিলেটিভ ক্লজ বুলি কোৱা হয়। মানে এই এন্টিসিডেন্ট মানে কোৱালিফাই কৰা যিটো মানে শব্দ, সেই কোৱালিফাই কৰা শব্দটো যেতিয়া মানে বাক্যটোৰ লগত ওতঃপ্ৰোত হয়, মানে এৰিব নোৱাৰা ধৰণৰ হয়, এটা বাদ দিলে মানে সেন্টেন্সটো আধৰুৱা হৈ ৰয়, তাকে মানে ডিফাইনিং বা ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজ বুলি কোৱা হয়। এটা উদাহৰণ দিলে কথাটো সহজ হৈ পৰিব। উদাহৰণস্বৰূপে মানে যেনে এনেধৰণে আমি ক'ব পাৰোঁ, The girl who talk much often work less. এই বাক্যটো দি গাৰ্ল হু টক মাছ অফুন ৱাৰ্ক লেছ, ইয়াৰে আমি হু টক্স এইখিনি আমি বাদ দিব নোৱাৰোঁ। ওতঃপ্ৰোতভাৱে দা গাৰ্লৰ লগত আমাৰ সম্পৰ্কটো আছে। মানে দা গাৰ্ল অফুন ৱাৰ্ক লেছ বুলি ক'লে বাক্যটো অসম্পূৰ্ণ হ'ব। গতিকে হু টক্স মাছ ই সম্পূৰ্ণভাৱে জড়িত, ঘনিষ্ঠ সম্পৰ্ক আছে। গতিকে এনেধৰণৰ বাক্যবিলাক বা সেন্টেন্সবিলাককে ডিফাইনিং বা ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজ বুলি কোৱা হয়। এতিয়া মানে আৰু জানিব লগা কথা হ'ল কি, এই ডিফাইনিঙত বা ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজৰ মানে আগত বা পাছত কমা ব্যৱহাৰ কৰা নহয়। গতিকে আমি ইতিমধ্যে ক'লোৱে দা গাৰ্ল হু টক মাছ অফুন ৱাৰ্ক লেছ, তাত কোনো ধৰণৰ কমাৰ ব্যৱহাৰ হোৱা নাই। গতিকে আগতে হওক বা পাছতে হওক মানে এই কমাৰ ব্যৱহাৰ নহয়। মানে দা গাৰ্ল এনেকুৱা দা গাৰ্ল হু, এনেকে আমি কমাৰ ব্যৱহাৰ কৰিব নোৱাৰো। হু টক মাছ এনেকে আমি পাছত কমাৰ ব্যৱহাৰ কৰিব নোৱাৰো। অফুন ৱাৰ্কলেছ, আৰু পুনৰ একবাৰ লিখিলো ৱাৰ্কলেছ, এনেৰে ক'তো কমাৰ ব্যৱহাৰ নাই। এনেকে ক'তো কমাৰ ব্যৱহাৰ কৰিব নোৱাৰি। মানে যিবিলাক ডিফাইনিং মানে বা ৰেষ্ট্ৰিক্টিভ ৰিলেটিভ ক্লজ আছে, তাত মানে